কি হৈছিলে এইটো মানে আজি যি অৰুণাচলৰ ঘটনা হেৰিয়ৰ লগত অৰুণাচল আৰু অসমৰ মাজত কি ঘটনা সংঘটিত হৈছিলে আপোনাৰ? এইটো এটা দীৰ্ঘদিনৰ এটা সীমা বিবাদৰ লগত এটা সমস্যা হৈ আছিলে। এইফালে হ'ল কি কয় তৰাজান আৰু এই পাণবাৰী চিলনী এনেকৈ যিখিনি এটা সীমা সমস্যাৰ ওপৰত বহুত দিনৰ পৰা চলি আছিলে। আৰু যোৱাকালি যিটো ঘৰ মানে ধৰক ইয়াত বাগানত দুটা ঘৰ বনাইছিলে, ইয়াত দুটা জুপুৰি ঘৰ বনাইছিলে। আৰু সেই জুপুৰি ঘৰটো ফৰেষ্টৰ মানুহ আহি আৰু ৰাইজৰ সহযোগত ঘৰকেইটা ভাঙি দিয়া হৈছিলে। আৰু ঘৰকেইটা ভাঙি দিয়াৰ পিছত যোৱা নিশাৰ পৰাই সিহঁতে গুলি ওপৰলৈ ফাৰাং কৰি আছে। আমাৰ ইয়াত মানুহবিলাকক ভয় ভাবুকি খুৱাই আছে। আৰু এতিয়া আমি ইয়াত আহি এই স্থানত আমি আহিছিলোঁ, মানুহখিনিৰ লগত কথা বতৰা পাতিব আহিছিলোঁ, আলোচনা কৰিব আহিছিলোঁ এই আমাৰ স্থানীয় লোকসকলৰ লগত। কিন্তু আমাৰ ওপৰত লক্ষ্য কৰি সিহঁতি ডাইৰেক্ট গুলি কৰিছে। এতিয়া আপুনি লক্ষ্য কৰক 10-15টা মানুহ এতিয়া ইয়াতে আছে। আৰু আমি এতিয়ালৈকে ধেমাজি জিলা প্ৰশাসনক ফোন কৰিছোঁ, SP ছাৰক ফোন কৰিছোঁ, DSP ছাৰক জনাইছোঁ, OC-কো ফোন কৰা হৈছে, কোনো আমাক সহযোগ কৰা নাই। কিন্তু অৰুণাচলৰ মানুহে আহি কিন্তু আমাৰ ইয়াত গুলীবৰ্ষণ কৰি আছে। এনে কিমান মানুহ আহিছিলে আপোনালোকে গম পাইছে? এতিয়া কোনে প্ৰথম আহিছিলে সিহঁতৰ 4-5টা মান আহি গুলি কৰিছে। পহিলালে ওপৰলৈ গুলি ফায়াৰিং কৰিছে, তাৰ পৰা মানুহৰ লক্ষ্য কৰি গুলি কৰিছে। এতিয়া আকৌ শেষত এতিয়া 15-20টা নামি আহিছে ওপৰৰ পৰা। আৰু আমি সেইটো কাৰণে আমি জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ। কিন্তু জিলা প্ৰশাসনৰ মানুহ পঠিয়াইছে যদিও যিটো জেগাত একো ঘটনা ঘটা নাই, এনেকুৱা এটা জেগাত আমাক আলোচনা কৰিব মাতিছে। সেইটো কাৰণে আমি ধেমাজি জিলা প্ৰশাসনক আমি কৈছোঁ যে আমি সেইটো জেগাত আমি নাযাওঁ। কাৰণ ধেমাজি জিলা প্ৰশাসন আমি দেখিব পৰা গৈছে অৰুণাচল চৰকাৰ বা প্ৰশাসনৰ লগত বা অৰুণাচল চৰকাৰৰ লগত যেনেকৈ অসম চৰকাৰে অৰুণাচলৰ চৰকাৰক ভয় কৰা নিচিনাকৈ যেনে বাৰে বাৰে অসমৰ মাটিকে ধৰক বাৰে বাৰে অৰুণাচলী মানুহক দি আছে, ঠিক তেনেদৰে ধেমাজি জিলা প্ৰশাসনো যে অৰুণাচলৰ লোকসকলক যে ভয় কৰে আজি তাৰ প্ৰমাণ পোৱা গৈছে। হয়, আজি এনে কিমান গুলি ফুটা আছিলে? নন ষ্টপ 40 জাৰি গুলি ওপৰত ফুটা আছে। আৰু পুৰা পোনপটীয়াকৈ লক্ষ্য কৰি প্ৰায় 15-20 জাৰি গুলি কৰিছে। এনে কিমান সময়? এইটো প্ৰায় এতিয়া টাইমটোতো এতিয়াতো প্ৰায় এইটো টাইমটো প্ৰায় আধা ঘণ্টা 1 ঘণ্টা আগত। ঠিক আছে। তাৰমানে এতিয়া এখেতলোকে এতিয়া ইয়াত ফেঞ্চিং দিছে ন? হয় হয়। ফেঞ্চিং দিয়াৰ লগে লগে ইয়াত খেতি কৰাৰ লগতে কিবা কিবি হেৰি অভিযোগ উঠিছে। সিহঁতে এইটো যেতিয়া শুক্লবৈদ্য যেতিয়া আমাৰ ইয়াত আহিছিলে, শুক্লবৈদ্য অহাৰ সময়ত তেতিয়া শুক্লবৈদ্য যেতিয়া আহি পিনে এটা কথা কৈছিলে যে যিটো জেগাত অৰুণাচলী মানুহখিনি আছে, লোকসকল আছে, সেইটো জেগাতে তেখেতসকলক থাকিব কৈছিলে। কোনো ইয়াত খেতি বাতি কৰিব পৰা নাছিলে। কিন্তু আৰু এটা লগতে তেখেতে কথা এটা কৈছিলে যে এই অৰুণাচলৰ মানুহখিনি আৰু অসমৰ মানুহখিনি মানে আমাৰ ইয়াত যিখিনি অঞ্চলৰ মানুহখিনিৰ লগত এটা ভাল সমিপ্ৰীতিয়ে থাকিবৰ কাৰণে কৈছিলে। সেই কথাষাৰ কোৱাৰ পিছতে আমি দেখিব পৰা গ'লে এসপ্তাহ 10 দিনৰ পিছৰ পৰা ইয়াত কলপুলি পুতিলে, ইয়াত ধৰক ফেঞ্চিং তৰিলে। তেনেকৈ মানে যে শুক্লবৈদ্য অহাৰ পিছতে যে অৰুণাচলী মানুহখিনি এটা সাহস পালে সেই মাটি দখল কৰিবৰ কাৰণে। সেইটো কাৰণে আমি ধেমাজি কৃষকমন্ত্ৰী সংগ্ৰাম সমিতি ৰাইজৰ সহযোগত আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু কোনো কাৰণে আমি অসমৰ মাটি আমি এৰি নিদিওঁ, লাগিলে আমি যিয়ে নহওক কিয়, ধেমাজি জিলাৰ প্ৰশাসনেই হওক বা আচলতে পৰিস্থিতিটো সামগ্ৰিকভাৱে আপুনি কি ক'ব? আজি বৰ্তমান আপডেট কি? বৰ্তমান অৱস্থাত অসম অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত এটা উত্তেজনাময় পৰিৱেশ আজি 2-3 দিনৰ পৰা চলি আছে। আৰু সেইটোৰ পৰা আজি তেওঁলোকে এটা কাম কৰিলে যে প্ৰায় 40-45 যায় গুলি তেওঁলোকে আজি আমাৰ অসমীয়া মানুহলৈ ফুটুৱাই পিনি, অসমীয়া মানুহলৈ গুলিয়াই পিনি তেওঁলোকে নিজৰ বীৰত্বটো দেখাব খুজিছিলে। গতিকে আমাৰ মাটিবিলাক তেওঁলোকে বাৰম্বাৰ সেই মানুহবিলাকে কৈ থাকে যে যিবিলাক মানুহে কয় যে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ মানুহবিলাকৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। হয়, আমি কৈছোঁ যে সেই সম্পৰ্কবিলাক ঠিকে আছে। কিন্তু কথাটো হ'লগৈ যে তেওঁলোকে মাটি বেদখল কৰিব তাৰ সুযোগ লৈ পিনি তেওঁলোকে এই সমস্যাবিলাক তেওঁলোকে বাৰম্বাৰ সৃষ্টি কৰি থাকিব। আমিতো তেওঁলোকৰ পাহাৰত গৈ পিনি মাটি কাটিবলৈ যোৱা নাই, তেওঁলোকৰ মাটি বেদখলটো আমি তাত কৰিবলৈ যোৱা নাই। কিন্তু তেওঁলোকৰ মানুহে আহি পিনি আমাৰ অসমত মাটি বেদখল কৰি পেলাই তেওঁলোকে অসমৰ মানুহৰ মাজত এটা চেণ্টিমেণ্ট ভৰাই দিছে। আৰু ভৰাই দিয়াৰ পাছত তাৰপিছত আমাৰ অসমীয়া আৰু পাহাৰীয়া অঞ্চলৰ মানুহৰ মাজত এটা বিবাদ সৃষ্টি হ'বলৈ গৈ আছে। গতিকে আমি কৈছোঁ যে চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ যে আপোনালোকে এই সীমাটো নিৰ্ধাৰণ কৰি থৈ যাওক। কেৱল AC ৰুমত তেওঁলোকে থাকিয়েই কেৱল আমাৰ সমস্যাবিলাক সমাধান কৰা কোনো দায়িত্ব নলয় পিনি কেৱল AC ৰুমত থাকিয়ে পিনে আপোনালোকে কেৱল মানে ঘটিয়াম বাটিয়াম কোনোবা এজন মানে অফিচাৰক দেখাই পঠাই পিনিয়ে আপোনালোকে দায়িত্ব সামৰিলে এই সমস্যাবিলাক সমাধান নহয়। গতিকে সেইকাৰণে কৈছোঁ যে তেওঁলোকে আৰু এটা কথা যে সেই যে বন্ধুবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে, সেই বন্ধুবিলাক তেওঁলোকে কেৱল মানে বেয়া কামত ব্যৱহাৰ কৰি আছে। তেওঁলোকে চাওক যে আজি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত যিটো বনৰীয়া মানে জীৱ জন্তু মানে সুৰক্ষা আইনৰ অধীনত তেওঁলোকে এটা চৰাইও মাৰিব নোৱাৰে। কিন্তু তেওঁলোকে সেই বন্ধুবিলাকে তেওঁলোকে হৰিণা মাৰিছে, সেই বন্ধুবিলাকে তেওঁলোকে মানে ভালুক মাৰিছে, সেই বন্ধুবিলাকে তেওঁলোকে মানে বনৰীয়া গাহৰি মাৰিছে, সেই বন্ধুবিলাকে তেওঁলোকে মানে চৰাই মাৰিছে। গতিকে এনেকুৱা ধৰণৰ মাৰি পেলাই তেওঁলোকে কিন্তু কেৱল চিকাৰ কৰি পিনি তেওঁলোকে অকল মানে বনৰীয়া জীৱ জন্তু মাৰি পিনি খোৱা। আৰু অৱশেষত তেওঁলোকে সেইটোকে তেওঁলোকৰ মানে সান্তনা নলয়, তেওঁলোকে এতিয়া অসমীয়া মানুহৰ ওপৰত গুলিয়াবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে আমি কৈছোঁ যে অসমীয়া মানুহৰ ওপৰত যদি এনেকৈ গুলিয়ায় তেতিয়াহ'লে কিন্তু আমিও সদায় বহি নাথাকোঁ। যে আমাৰ যিটো মানে ভাল সম্পৰ্ক আছিলে বুলি আপোনালোকে কৈ আছে, সেই সম্পৰ্কলৈ কিন্তু আমি বাট চাই নাথাকিম।